গুড মৰ্ণিং গাইজ তো কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ তো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল এড্ৰিকা ফ্লাই আছাম তো আজি পুৱাই একাপ গাখীৰৰ সৈতে আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ কিয়নো আজি মই যাম এতিয়া গা পা ধুই মেলি ৰেডি হৈ যোৰহাট কাৰণ মোৰ যোনখন 1 year কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট তো সেইখন আনিবৰ বাবে যাম তো ভাবিলোঁ মই অকলে কিয় যাওঁ আপোনালোককো আজি যোৰহাটৰ অলপমান ভিউ দেখাই দিওঁ তো বলক মোৰ লগতো আপোনালোক গৈ থাকক তো এতিয়া আমি গৈ আছোঁ মানে মোৰ যোনখন চাৰ্টিফিকেট ল'ব লগা আছে সেইখন ল'বলৈ গৈ আছোঁ তো এয়া মোৰ লগত পিংকি আৰু মই আমি দুজনী গৈ আছোঁ তো আপোনালোকে প্লিজ আজি ভিডিঅ'টো কণ্টিনিউ চাই থাকিব তো গাইজ এইখনেই হৈছে যোৰহাটৰ বৰুৱা চাৰিআলি আৰু এতিয়া অলপ দূৰ গ'লেই মোৰ যোনখন ইনষ্টিটিউট সেইখন মই এতিয়া পাম তো গাইজ এয়া মই লগ পালোঁ মোৰ আটাইতকৈ মৰমৰ এগৰাকী বান্ধৱী এয়া মৃদু তো আমি প্ৰায় এবছৰ মূৰত লগ পাইছোঁ মাৰ্চতে লগ পাইছিলোঁ যোৱাবাৰ মাৰ্চত লগ পাইছিলোঁ বিয়াত লগ পাইছিলোঁ ন তো এই মৃদু ফ্লাক্সখন খুলি দিয়া তোমাক চাওক চবেই এই দেখিছে একদম ঠাণ্ডা হয় এখেত মানে আৰু সকলোৰে প্ৰিয় তো কেনেকুৱা লাগিছে অনুভৱ বহুত ভাল লাগিছে মইতো এইডোখৰত তুমি ব্লগ কৰি আছা বুলি ভবা নাই মই চেল্ফি লৈ আছা মই বোলো পাছৰ পৰা ওলাই দিওঁ নেকি তেতিয়ালৈকে তুমি সামৰিলাই আৰু তো এয়া মৃদুস আৰু দুগৰাকী আছে তেওঁলোকক লগ পোৱা নাই আমি আকৌ লগ হ'ম ন ভালকৈ এয়া চাওক গাইছে কামটো কৰি হৈ গ'ল আৰু এতিয়া আহিলোঁ আমি এখন দোকান তো ইয়াৰ পৰা কিনি ল'ম তো আপোনালোক দেখাই দিছোঁ আৰু এয়া হৈছে আণ্টি এই আণ্টিৰ ওচৰৰ পৰা আমি বহুত দিনৰ পৰাই মানে বজাৰ কৰোঁ আণ্টি সঁচাকৈ বহুত ভাল লাগে আণ্টি আহি থাকিব বহুত দিনৰ পৰা চিনাকি আণ্টিৰ দোকানত বহুত ধুনীয়া ধুনীয়া বস্তু আছে আপোনালোক আহিব ছুপাৰ মাৰ্কেটত তো আপোনালোকে যি মন সকলো কচমেটিক গিফ্ট দিয়া বস্তু সকলোবোৰ পাব হয় ন আণ্টি হয় চব পাব ন ইয়াত অসমীয়া গহনা আছে অসমীয়া গহনাও আছে ন অসমীয়া গহনা আছে পাবা অঁ তো এইবোৰ মই অলপ আপোনালোকক দেখাই দিছোঁ তো আপোনালোকে চাওক আৰু ডিঙিটো তুমি গল্পতা কৰি ল'ব পাৰা এনেকৈ ধুনীয়া হ'ব সঁচাকৈ এডাল বহুত ধুনীয়া লাগিছে খুবেই ধুনীয়া কিমান কৈছে দামটো 220 দি আছোঁ মানে 270 আছিলে দামটো 220 কালাৰৰ মিছ নহয় লওঁ বুলি ক'লে ল'ব পাৰিব এই আণ্টিৰ দোকান ছুপাৰ মাৰ্কেটতে আছে তো সঁচাকৈ বহুত ধুনীয়া লাগিছে চিম্পুল হয় বস্তুটো বহুত আৰু মই এনেকুৱা ধৰণৰ চিম্পুল বস্তুবোৰে ভাল পাওঁ গহনা 4000 টকা তো মানে মোৰ বস্তু আপোনালোকে লওঁ বুলি ক'লেতো ল'ব পাৰিব তো গাইজ এয়া মোৰ যোনখিনি কাম আছিলে সেই কামখিনি কৰি এতিয়া আমি আকৌ গৈ আছোঁ আন এখন মাৰ্কেট তো আপোনালোকে আজিৰ ভিডিঅ'টো চাই থাকিব তো প্লিজ আপোনালোকে আজিৰ ভিডিঅ'টো চাই থাকিব তো গাইজ এয়া দেখিছেনে কিমানবোৰ ফল মূল একদম মোৰ যে খাওঁ লাগি গৈছে পাই তো গাইজ এয়া আহি আমি পাই গ'লোহি যোৰহাটৰ গড়আলি আৰু এয়া অলপ দূৰ গৈ আমি সোমাম এতিয়া বিশাল মাৰ্টত তো বলক চাওকচোন ইয়াত কি আছে তো গাইজ মই এই টপটো লওঁ বুলি ভাবিছোঁ আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব তো এইবোৰ বস্তু লৈ মেলি এতিয়া কাউণ্টাৰত ৰখি আছোঁ পে'মেণ্ট কৰিবৰ বাবে আৰু আজি দেখিছেনে কিমান মানুহ ইমান ভাগৰ লাগিছে এতিয়া পিংকি আৰু মই ইয়াত খাবলৈ সোমাইছোঁ আৰু আমি খাম ম'ম' তো প্লিজ আপোনালোকে আজি ভিডিঅ'টো চাই থাকিব
গাইজ তো আজি খোজকাঢ়ি একদম ভাগৰ লাগি গৈছে দুইজনীৰে আৰু এতিয়া আমি গাড়ীৰ ভিতৰত বহি আছোঁ অলপ সময়ৰ পিছতে গাড়ীখন যাব তো সোনকালে আমি ঘৰ পালেই হ'ল আৰু মোৰতো তামাম ভাগৰ লাগিছে তো আৰু ইয়াৰ লগতে মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আৰু যদি আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই গাইজ চি ইউ চুন